নমস্কাৰ, আজি মই বনাব লৈছোঁ মিঠি গুটিৰ আচাৰ। আপোনালোকে খাই পাইছেনে মিঠি গুটি আচাৰ? খাই কিন্তু খুব সোৱাদ লগা হয়। যদি পাৰে তেনেহ'লে বনাই খাই চাব হা। এতিয়া মই কি লৈছোঁ কৈ লৈছোঁ। মিঠি গুটি লৈছোঁ, মিঠি গুটি আচাৰ যিহেতু মিঠি গুটি লাগিবই। মিঠি গুটি লৈছোঁ, তাৰপাছত লৈছোঁ তোমাৰ জলকীয়া আৰু ৰচুন মানে নহৰু আৰু মিঠাতেল, নিমখ, হালধি মানে আৰু মানে বেলেগ নাই। ইমানকেইটা বস্তু এখন ধুনীয়া আচাৰ হৈ যায় মানে এটা। খুব ভাল লাগে খাবলৈ। আপোনালোকে যদি খাই নাপায় খাই চাবই মানে। এতিয়া মই কৈ লওঁ ৰ'ব কি কেনেকৈ বনাইছোঁ। অকল যি টি কৈ থাকিলে নহ'ব। মিঠি গুটিখিনি আজি কেইবাদিন হ'ল মই ৰ'দত শুকুৱাই থৈছোঁ। প্ৰথমে মই মানে পানীত ভিজাই গোটেই ৰাতি থৈ দিছোঁ। 2-3 দিন শুকুৱাইছোঁ, একেবাৰে শুকান হৈ গৈছে। শুকুৱালোঁ, তাৰপাছত আকৌ জলকীয়াখিনি কুহুমীয়া গৰম পানী দি নিমখ আৰু গৰম পানী দি 2-3 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ। তাৰপাছত আকৌ ৰ'দত দি থৈছোঁ। একেদিনাই কৰা আচাৰ নহ'ল আৰু 2-3 দিন লাগি যায় দেই। সেইখিনি বাৰু মই দেখুওৱা নহ'ল। ৰ'দত শুকুৱাই থৈ দিছিলোঁ, তাৰপিছত আজি বনাইছোঁ। কেনেকৈ বনালোঁ ভিডিঅ'টোত বাৰু দেখিলে আৰু বিশেষ কৈ নাযাওঁ। তাৰপাছত ইমানেই, বৰ বেছি বস্তু প্ৰয়োজন নাই। যদি বনাব মন যায় আপোনালোকে বনাই চাব দেই। এয়া হৈ গ'ল নহয় আচাৰ। একেবাৰে সহজকৈ বনাব পাৰিব। কিন্তু এই ডিবাটো ৰ'দত শুকুৱাই ল'ব হা, ধুই মেলি চাফা কৰি। যদি পানী থাকি যায় নহয় তেনেহ'লে আচাৰখিনি বেয়া হৈ যাব। যদি আপোনালোকে ভিনেগাৰ দিব বিচাৰে দিব পাৰে দেই। কিন্তু মই দিয়া নাই বাৰু, এইবোৰ বস্তু মই নিদোৱে প্ৰায়। হৈ গ'ল নহয় আচাৰ। আৰু এটা আছে ৰ'ব, মই যে বৰ বেছি আচাৰ বনাব নাজানো। আম আচাৰ কালেকশ্যন কৰা আছে নহয়, শাহুমাৰ পৰা আনিছিলোঁ অকণমান আৰু মোৰ ভণ্টিৰ নিৰ পৰা আনিছিলোঁ অকণমান। আৰু সেইখিনি মিলাই মানে ইয়াত আকৌ মই কিবা কিবি দি মানে সৰিয়হ অকণমান দি এনেকৈ মিক্স কৰি থৈ দিছোঁ। তাতো অকণমান ভৰাই দিছোঁ। বেলেগ আচাৰটো মিঠি গুটি দিলে খাবলৈ খুব সোৱাদ লগা হয়।